টেক লাৰ্ণিঙৰ অন্যতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল যিসকলে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰি থৈছে কিন্তু এতিয়ালৈকে আধাৰ কাৰ্ডখন অহা নাই, তো সেইসকল বন্ধু বান্ধৱীৰ কাৰণে এই ভিডিঅ'টি অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ আপোনালোকক দেখুৱাই দিম আধাৰ কাৰ্ড নাহিলেও এনেকুৱা ধৰণে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে। অতি সহজে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'টিৰ জৰিয়তে। কেৱল আপোনালোকৰ যি অফিচত এপ্লাই কৰোঁতে এখন একনলেজমেণ্ট ৰিচিপ্ট দিছিলে, সেই ৰিচিপ্টখনৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব অতি সহজে। ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লগতে যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। যদিহে আপোনালোকে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ মোবাইললৈ এনেকুৱা ধৰণৰ এটা SMS আহিব। যদিও আপোনালোকৰ এনেকুৱা ধৰণৰ SMS নাহে তেনেহ'লেও আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব। কেনেকুৱা ধৰণে আপোনালোকে আধাৰ কাৰ্ড ডাউনলোড কৰি দেখুৱাই দিবলৈ চেষ্টা কৰিম। তাৰপিছত আপোনালোকে কি কৰিব, মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ওপৰৰ কোণাত থ্ৰী ডট এটা দেখিবলৈ পাইছে। ওপৰৰ কোণাত থ্ৰী ডটটো আপোনালোকে ক্লিক কৰি দিব। থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ডেস্কটপ ছাইট যিটো মোড দেখিছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাৰ্চ বাৰত যিটো দেখিছে চাৰ্চ কৰি দিব। আপোনালোকে ইয়াতে uidai.gov.in বুলি আপোনালোকে ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। এইটোৱে হৈছে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে চেক আধাৰ ষ্টেটাছ, অৰ্থাৎ আপোনালোকে ইয়াতে চেক কৰি ল'ব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ডখন সম্পূৰ্ণৰূপে হৈছে নে নাই হোৱা। আপোনালোকক ইয়াৰ ওপৰত ভিডিঅ' এটা দি থৈছোঁ, আপোনালোকে যদিহে চোৱা নাই চাই ল'ব পাৰিব। আৰু তাৰ কাষতে দেখিবলৈ পাইছে ডাউনলোড আধাৰ। তো ডাউনলোড আধাৰত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে যিহেতু আধাৰ কাৰ্ডখন ডাউনলোড কৰিব আহিছে, তো ডাউনলোড আধাৰত আপোনালোকে ক্লিক কৰি দিব। ডাউনলোড আধাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। ইয়াতে দেখিবলৈ পাইছে আধাৰ নাম্বাৰ, এনৰলমেণ্ট ID, ভাৰ্চুৱেল ID। অৰ্থাৎ আপোনালোকৰ যিহেতু এনৰলমেণ্ট IDটোহে আছে, অৰ্থাৎ আপোনালোকৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট হয় এইখন দেখিবলৈ পাইছে। আপোনালোকৰ ইয়াতে যিটো এনৰলমেণ্ট ন আছে দেখিবলৈ পাইছে, সেই এনৰলমেণ্ট নটো আপোনালোকে ইয়াতে লিখি দিব। 14 ডিজিট যিটো এনৰলমেণ্ট ন লিখিব দিছে, তো ইয়াতে আপোনালোকৰ এই একনলেজমেণ্ট ৰিচিপ্টখনৰ পৰা এনৰলমেণ্ট IDটো লিখি দিব। মই এনেকুৱা ধৰণে আপোনালোকক দেখুৱাই দিছোঁ। এনৰলমেণ্ট IDটো এনেকুৱা ধৰণে লিখি দিব। এনৰলমেণ্ট IDটো লিখাৰ পিছত আপোনালোকৰ তাৰ কাষতে দেখিবলৈ পাইছে আপোনালোকৰ যিখন এপ্লাই কৰিছিলে আধাৰ কাৰ্ডখন এপ্লাই কৰাৰ তাৰিখটো লিখা আছে। তো সেই তাৰিখটো আপোনালোকে ইয়াতে কেলেণ্ডাৰ লিখা দেখিছে। আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াতে আপোনালোকৰ যি তাৰিখ হয় লিখি ল'ব। মই লিখি দিছোঁ এনেকুৱা ধৰণে। লিখি লোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে ইয়াতে টাইমটো মিলাই ল'ব পাৰিব। এনেকুৱা ধৰণে টাইমটো মিলাই লোৱাৰ পিছত আই ৱান এ মাৰ্কছ আধাৰ দেখিবলৈ পাইছে। ইয়াতে টিক মাৰ্ক নিদিব আপোনালোকে। টিক মাৰ্ক নিদি আপোনালোকে তাৰ তলত যাব, যিটো কেপচা ভেৰিফিকেশ্যন লিখিব দিছে সেই কেপচা ভেৰিফিকেশ্যনটো আপোনালোকে এনেকুৱা ধৰণে একজেক্টলি লিখি দিব। QCCRN এনেকুৱা ধৰণে লিখি দিছোঁ। তাৰপিছত চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব। যেতিয়া নেকি আপোনালোকে আধাৰ কাৰ্ডখন এপ্লাই কৰিছিলে, সেই আধাৰ কাৰ্ডখন এপ্লাই কৰোঁতে যিটো ফোন নাম্বাৰ দিছিলে সেই ফোন নাম্বাৰটোত তাৰপিছত এনেকুৱা ধৰণে OTPটো লিখি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাই ডিড ইউ ন' ডেট ইউ কেন অৰ্ডাৰ ৰিপ্ৰিণ্ট অফ আধাৰ লেটাৰ ফ্ৰম UDI ৱেবছাইট, এইটো আপোনালোকে য়েছ দি দিব পাৰিব। তাৰপিছত ইন হাউ মেনি ডেইজ ডিড ইউ ৰিচিভ দ্য ৰিপ্ৰিণ্টেড আধাৰ লেটাৰ আফটাৰ গেটিং SMS ফ্ৰম ইণ্ডিয়া পোষ্ট। আপোনালোকে SMSটো পোৱাৰ পিছত আধাৰ কাৰ্ডখন কেতিয়া পাইছে বুলি এনেকুৱা ধৰণে সুধিছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা। ডিড নট ৰিচিভ দিছোঁ, কিয়নো আমি এতিয়ালৈকে আধাৰ কাৰ্ডখন পোৱা নাই। তাৰপিছত ভেৰিফাই এণ্ড ডাউনলোড বুলি যিটো অপশ্যন দেখিবলৈ পাইছে একেবাৰে তলত, সেই ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন আধাৰ কাৰ্ড হয় এনেকুৱা ধৰণে ডাউনলোড হৈ যাব। তাৰ ডাউনলোড হোৱাৰ লগে লগে আপোনালোকৰ ইয়াতে পাছৱৰ্ডটো মাৰিব দিব। অৰ্থাৎ আপোনালোকৰ যি নাম হয় সেই নামৰ 4টা সংখ্যা লিখিব। নামৰ 4টা সংখ্যা লিখাৰ পিছত আপোনালোকৰ যি জন্ম হোৱা চনটো হয়, তো সেই চনটো লিখাৰ পিছত এনেকুৱা ধৰণে অ'কে কৰি দিলে আপোনালোকৰ যিটো আধাৰ কাৰ্ড হয়, যিখন আধাৰ কাৰ্ড হয় সেই আধাৰ কাৰ্ডখন এনেকুৱা ধৰণে ডাউনলোড হৈ যাব। অতি সহজ পদ্ধতিৰে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। দেখিবলৈ পাইছে এনেকুৱা ধৰণে আধাৰ কাৰ্ডখন ডাউনলোড কৰে। তো আপোনালোকৰ জুম কৰি দেখুৱাই দিছোঁ ইয়াতে আধাৰ কাৰ্ডৰ যি নাম্বাৰ হয় এইটো হৈছে আধাৰ কাৰ্ডৰ নাম্বাৰটো। তো এনেকুৱা ধৰণে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰে। যদি সেই ভিডিঅ'টিৰ পৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।